অবিনাশী স্নেহী হোৱা। ওম শান্তি। আজিৰ মুৰলী ৭ তাৰিখ ৫ মাহ ২০২৩। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী। পৰমাত্মা প্ৰতিপালন আৰু পৰিৱৰ্তন শক্তিৰ প্ৰত্যক্ষ স্বৰূপ সহযোগী জীৱন। বৰদান। স্নেহৰ লিফ্টৰ দ্বাৰা উড়ন্ত কলাৰ অনুভৱ কৰোঁতা অবিনাশী স্নেহী হোৱা। পৰিশ্ৰমৰ পৰা মুক্ত হ'বৰ বাবে পিতাৰ স্নেহী হোৱা। এই অবিনাশী স্নেহেই অবিনাশী লিফ্ট হৈ উড়ন্ত কলাৰ অনুভৱ কৰায়। কিন্তু যদি স্নেহত অমনোযোগিতা থাকে তেন্তে পিতাৰ পৰা শক্তি পোৱা নাযায় আৰু লিফ্টে কাম নকৰে। যেনেকৈ বিদ্যুৎ প্ৰবাহ বন্ধ হ'লে, সংযোগ বিচ্ছিন্ন হ'লে লিফ্টৰ দ্বাৰা সুখ অনুভূতি কৰিব নোৱাৰি, তেনেকৈ স্নেহ কম হ'লে তেতিয়া পৰিশ্ৰমৰ অনুভৱ হয়। সেয়েহে অবিনাশী স্নেহী হোৱা। শ্লোগান। শুভ সংকল্প আৰু দিব্য বুদ্ধিৰ যন্ত্ৰৰ দ্বাৰা তীব্ৰ গতিৰে উৰি থকা। ওম শান্তি।